সো হেল্ল' গাইজ, গুড মৰ্ণিং। ৰাতিপুৱাতে উঠি বিচনাখন সামৰি কুটৰি লৈ মুখখন ধুই ফ্ৰেছ হৈ ল'লোঁ আৰু ফ্ৰেছ হৈ লৈ অলপমান গৰম পানী খাই এতিয়া আহিলোঁ অলপ পুছ আপ কৰিবলৈ। ভাবিলোঁ দিনটোলৈতো ব্যস্ত থাকিমেই, গতিকে ৰাতিপুৱাতে ঘৰতে অলপ ব্যায়াম চ্যায়াম কৰি লওঁ। আৰু সেই বুলি ভাবি যিহেতু মোবাইল ধৰা মানুহ নাই, মোবাইলটো এনেদৰে টেবুলত থৈ অলপমান পুছ আপ মাৰি থ'লোঁ। আৰু পুছ আপ মাৰি লৈ গ'লোঁ পাকঘৰলৈ, মানে পাপাই সাঁতুৰি পঢ়াই আছিল, সেইকাৰণে বোলো চাহ একাপকে বনাই দিওঁ। আৰু চাহকাপ বনাই মাৰ বাবে অলপ গৰম পানী নমাই থ'লোঁ। আৰু এতিয়া চাহখিনি হ'লেই, চাহখিনিও পাপাক বাকি দি আৰু ময়ো লাহে লাহে ওলাওঁ। মানে আজি এফালে যাম মানে মাজৰ ভিডিঅ'খিনি ৰেকৰ্ডিং কৰিব নহ'লে আহি পালোঁহি চৰাইবাহীত। ইয়াত আজি মেলা, বহুত দিনৰ পৰাই শুনি আছিলোঁ মেলাখনৰ কথা, পিছে আজি অহাৰ ভাগ্যকণ হ'ল। আৰু ইয়াতে মানে 4খন খেল মেলি একেলগে বোলে মেলা পাতে, আৰু মানুহো চাওকচোন কিমান, চবফালে পূৰা ভিৰেই ভিৰ হৈ আছে। আৰু ময়ো এইখন মেলাহে দেখিছোঁ যে ইমান ভিৰ। মই পিছে সেয়া কৰিবলৈ নগ'লোঁ, মানে বাহঁতৰ ঘৰত মাতিছিল, তাতে মাংস দি ভাত খোৱাৰ বাবে সেয়া কৰিবলৈ কিবা এটা ভাল নালাগিল। জেঠাইহঁতকো লগ পাইছিলোঁ, জেঠাইহঁতে ক'লে ব'ল সেয়া কৰোঁগৈ, পিছে মই ক'লোঁ বোলো মাংস দি ভাত খালোঁ, সেয়া কৰিবলৈ নাযাওঁ। আৰু জেঠাই ক'লে ইয়াত এনেকুৱাই চবেই খাই বৈ সেয়া কৰে, আৰু পিছে ভাল নালাগিল। আৰু মেলা চাই আহোঁতে সন্ধিয়াই হ'ল। আৰু ইফালে ওচৰতে প্ৰগ্ৰাম আছিল, প্ৰগ্ৰামো ষ্টাৰ্ট হ'লেই। আৰু এই ভিডিঅ'টো চাওকচোন, কিমান সুন্দৰকৈ এই সৰু ছোৱালীজনীয়ে ডান্সটো কৰিছে। মানে গোটেই প্ৰগ্ৰামখিনিৰ ভিতৰত মোৰ এই প্ৰগ্ৰামটোৱে বেছি ভাল লাগিলে। আৰু মহাদেৱৰ ভক্ত যেতিয়া, এনেধৰণৰতো ডান্সবিলাক ভাল লাগিবই দিয়কচোন।